হয় বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেল বিটুৰাজ কলিতা যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ। আজি এটা কথা শুনি কিনে মোৰ দুখ লাগছি। 149 এপিচোডৰ পিছত আমাৰ ৰং চেনেলৰ অৰ্ধাংগিনী চিৰিয়েলখন শেষ হ'ল শনিবাৰে। চ' মোৰ দুখ লাগিছে। আৰু এটা মোৰ মায়ে সদায় চাইছিল চিৰিয়েলখন 8:30 পৰা 9টালৈকে চাইছিল। সেইখন আধা ঘণ্টা সদায় ডেইলি চাইছিলে। কেতিয়ানো মিছ কৰা নাছিল মায়ে সেইখন চিৰিয়েল। কেতিয়াবা কাৰেণ্ট নহ'লেও মানে ইউটিউবত চাই লয় আৰু সেইখন চিৰিয়েলখন অৰ্ধাংগিনী এটা এপিচোডো মিছ কৰা নাছিল। সেইবাবে দুখ লাগিছে আৰু অৰ্ধাংগিনীখন শেষ হ'ল মাৰ। আৰু ময়ো চাইছিলোঁ মাজে মাজে। কেতিয়াবা প্ৰীতি কংকনা নে কি তাই মেইন ৰোল কৰিছে ডাবল এক্টিঙৰ। তাইৰ ৰোল খুব ধুনীয়া হৈছে, খুব ভাল লাগিছে তেখেতৰ ৰোল। এতিয়া সিহঁতৰ দুখ কৰি একো লাভ নাই দেচোন। সেইটো একদিন বানাইছে এতিয়া শেষটো হ'বই বস্তু এখানৰ, সেইটো আমি দুখ কৰি লাভ নাই। কিন্তু ভাল লাগছিল আৰু চিৰিয়েলখন চাই কিনে, সেইটো দুখ কৰি লাভ নাই। চিৰিয়েলখনৰ বিশেষ কথা এটা ক'ব গ'লে গুণগুণৰ ৰোলটো বিৰাট ভাল লাগে, ৰুণজুণৰো ভাল লাগে। ভাল লাগছিল, মানুহগিলা বঢ়িয়া লাগছিল, তাৰে মানে মিলি গৈছিল আৰু এটা পৰিয়ালৰ নিচিনা। সেয়ে কিবা এটা বেয়া লাগব আৰু শেষ হ'লে চিৰিয়েলখন। চাইছিলোঁ ময়ো মাজে মাজে দেচোন, আৰু মাতো বিৰাট বেয়া লাগব। মা 8:30 সদায় চাইছিল। যি কি নহওক আৰু শেষ হ'ল আৰু উপায়তো নাই আৰু। কিন্তু ফেমাছ আছিল বিৰাট, সকলোৰে ঘৰে ঘৰে খালি অৰ্ধাংগিনী। এটা যদি সৰু ছোৱালীকো সোধা তাইৰ মুখতো অৰ্ধাংগিনী। গতিকে ফেমাছ আছিল চিৰিয়েলখন অৰ্ধাংগিনীখন। এতিয়া উপায় নাই, শেষ হ'ল। এতিয়া 23 তাৰিখ সোমবাৰৰ পৰা নতুন চিৰিয়েল দিয়া কথা আছে সপোন বুলি কিনে। এই চিৰিয়েলখন কেনাইবা হয়, অৰ্ধাংগিনীৰ সৈতে ভালে হয় না বেয়াই হয়, সেইটো সময়ত গম পোৱা যাব দেচোন। এতিয়া আমি একো ক'ব নোৱাৰোঁ। হ'লেও অৰ্ধাংগিনীখন চাব চব মানুহ পাগল হৈ আছিল আৰু কি কৰিব, উপায়তো নাই। শেষ হোৱাতো হ'বই আৰু, উপায় নাই আৰু। এইখিনিয়ে মোৰ ক'ব লাগে আৰু অৰ্ধাংগিনীৰ বিষয়ে। এতিয়া 23 তাৰিখ সোমবাৰৰ পৰা এখন নতুন চিৰিয়েল দিব সপোন বুলি, সেইখন আপোনালোকে চাব। সোমবাৰৰ পৰা শনিবাৰলৈকে দিব, আপোনালোকে চাব। এইখিনিয়ে মই ক'ব